অসমত পথৰ উন্নয়ন আৰু বাকী কেইজন ছাৰ্ভিচত আছে, আমাৰ ল'ৰা ছোৱালী যাব নোৱাৰে, কিন্তু মই জানো আমাৰ যিটো আৰু চৰকাৰী প্ৰচাৰৰ প্ৰকৃত ছবি। আমি কেইবাবাৰো বিধায়ক মহোদয়ক আবেদন নিবেদন কৰিলোঁ। মই এইবোৰ কথাত চৰকাৰৰ গুৰুত্ব নাই। এইবোৰ এয়া কামৰূপ জিলাৰ কমলপুৰ সমষ্টি। এই কমলপুৰ সমষ্টিৰ সিঙেৰপাৰা গাঁও পঞ্চায়তৰ বৰহৰিগতা গাঁৱৰ দক্ষিণ চুবুৰী। আজি ভিডিঅ' এটা দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে বিধায়ক মহোদয়ক আমি জনাবলৈ বিচাৰিছোঁ যে আজি ২-৩ বছৰ আগৰ পৰা আমাৰ এই সিঙাপাৰা পঞ্চায়তৰ অধীনত বৰহৰিগতা দক্ষিণ চুবুৰীৰ যিয়ে জৰাজীৰ্ণ ৰাস্তাটি পুনৰবাৰ আমি ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ। স্কুল টাইমত আমাৰ ল'ৰা ছোৱালীসকলৰ যেনেকুৱা এটা পৰিৱেশ হয়, আৰু এই পৰিৱেশটো দেখা পাই গম পাইছে কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে বুলি। ইয়াৰ আগত আমি এই ইলেকশ্যনৰ আগত বহুকেইজন ব্যক্তিয়ে বিধায়ক মহোদয়ৰ লগতো কথা পাতিলে। তেখেতেও আমাক সুন্দৰভাৱে জনাইছিল যে ইলেকশ্যনৰ আগতে কিছু পৰিমাণে হ'লেও ৰাস্তাটো অলপ চেন গ্ৰেভেল দি ভাল কৰি দিয়াৰ এটা আমাক কথা দিছিল। আৰু লগতে বিধায়ক মহোদয়ৰ ওচৰত লাগি থকা আমাৰ পঞ্চায়তৰো কিছু ব্যক্তিয়ে আমাক আশা দিছিলে, কিন্তু আমি পুৰা আশাৰ পৰা এতিয়া বঞ্চিত হৈছোঁ। আজি এনেকুৱা এটা পৰিৱেশ ৰাইজে ভুক্তভোগী হ'বলগীয়া হৈছে। আমি সমূহ ৰাইজক দেখাবলৈ চেষ্টা কৰিছোঁ। যিসকল ব্যক্তিয়ে কোম্পানীত কাম কৰি আছে তেওঁলোকেও আজি ঘৰৰ পৰা ওলাব পৰা নাই, গাড়ী এখন লৈ যাব নোৱাৰে, স্কুটি এখন লৈ যাব নোৱাৰে, আৰু মহিলাসকলে ল'ৰা ছোৱালীসকলক স্কুলত লৈ যায়, কেনেকুৱা এটা পৰিৱেশত গৈছে। সেয়ে আজি সম্পূৰ্ণ ভিডিঅ'টো আমি আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু লগতে সমূহ অসমবাসী ৰাইজেও যেন আমাৰ এই জৰাজীৰ্ণ পৰিৱেশটো দেখা পায়। আৰু প্ৰত্যেক জেগাতে এনেকুৱা আছে, বৰহৰিগতা গাঁৱত অকল এইটো ৰাস্তাই নহয়, বহুকেইটা ৰাস্তা সম্পূৰ্ণ হৈ উঠা নাই। তথাপিতো আমি আজিৰ যি পৰিৱেশত এই ৰাস্তাটোৰ কাৰণে আমি ভুক্তভোগী হৈছোঁ, সেই ৰাস্তাটো আজি দেখাবলৈ চেষ্টা কৰিছোঁ। আমি পুনতে যাব বিচাৰিছোঁ যে বিধায়ক মহোদয়ক আপুনি কিবা জনাইছিল নেকি? ইয়াৰ বিষয়ে কিবা অৱগত কৰা গৈছিল নেকি? আমি কেইবাবাৰো বিধায়ক মহোদয়ক আবেদন নিবেদন কৰিলোঁ। মই এতিয়া কৰিব নোৱাৰোঁ। এই ইলেকশ্যনত আগে আমি 5 গাড়ীমান চেন গ্ৰেভেল পেলাই দিম, তেতিয়া ৰাস্তাটো কিছু ভাল হ'ব। মই লিখা আবেদন কমেও 9খন, এই 3 বছৰত 9খন 10খনমান মই লিখি ৰাইজৰ চহী লৈ তেখেতৰ অফিচত, আৰু লগতে তেখেতকো আমি লগ কৰি এই আবেদন দিছিলোঁ। ইতিমধ্যে ইলেকশ্যনৰ আগে পূব কামৰূপ কলেজলৈ যেতিয়া আহিছিল, আমি কেইজনমান ব্যক্তি এই চুবুৰীৰ তালৈকে গৈ বিধায়কক লগ কৰিছিলোঁ। তেতিয়া মোক বিধায়কে গলত চাবটি ধৰি কৈছিল, ছাৰ এই ৰাস্তাটোত আমি এতিয়া কৰিব নোৱাৰোঁ। এই ইলেকশ্যনত আগে আমি 5 গাড়ীমান চেন গ্ৰেভেল পেলাই দিম, তেতিয়া ৰাস্তাটো কিছু ভাল হ'ব। হ'ব ছাৰ, তেতিয়াহ'লে সেইটো ইলেকশ্যনৰ আগে কৰিব। কিন্তু তেওঁলোকে মনসাৰে কাণসাৰ নিদিলে। এতিয়া আমাৰ এই চুবুৰীটোত এতিয়া লকডাউন, আমি ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰোঁ, ৰাস্তা পথ গোটেইখিনি বেয়া। আৰু এইপিনে যিসকল মানুহ গৈ থাকে পিংলেশ্বৰ দেৱালয় যায়, তেওঁলোকে আমাক বেয়াকৈ কৈ যায় বোলে ৰাস্তাটো কিয় ভাল কৰিব পৰা নাই। ইয়াত ইমান ডাঙৰ মানুহ আছে, পঞ্চায়তৰ সভানেত্ৰী আছে, আগৰ সভাপতি আছিল, সেইসকল আছে, তেওঁলোকে এই ৰাস্তাটো কিয় নকৰিলে। পঞ্চায়তৰ ফালৰ পৰা আমি এই ৰাস্তাটোত একো অনুদান নাপালোঁ, একো দিয়া নাই। এতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰোঁ। গাড়ী ঘোঁৰা নিয়াটো বেলেগ কথা, আমি খোজকাঢ়ি এতিয়া লং পেণ্ট কোচাই চেণ্ডেল হাতত লৈ ল'ৰা ছোৱালী স্কুললৈ যাব লাগে। আমি ক'ৰবালৈ যাব লাগে, এতিয়া প্ৰগ্ৰেম কেঞ্চেল কৰিবলগীয়া হৈছে। গতিকে আমাৰ যিসকল বাহিৰলৈ যায় সদায় কামৰ কাৰণে, তেওঁলোকে হাতত চেণ্ডেল লৈ খোজকাঢ়ি যাবলগীয়া হৈছে। গতিকে এই ৰাস্তাটোৰ কাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই ৰাস্তাখিনি বা এই পথটো সুগম কৰি দিয়ে, যাতে আমাৰ মানুহখিনি ছাত্ৰ ছাত্ৰীখিনি অতি সহজে ভাল ধৰণে বিদ্যালয়লৈ যাব পাৰে বা কোনো কামলৈ যাব পাৰে। গতিকে এই মোৰ মহোদয়ৰ ওচৰত সৰল মিনতি। আমি পুনৰ দেখাইছোঁ ৰাস্তাটি, ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এজন ব্যক্তিয়ে কিছু ক'ব বিচাৰিছে, তেখেতেও বহুকেইবাৰ আহি তেখেতে আমাৰ ইণ্ডিয়ান পুলিচত কাম কৰে, বাহিৰতে থাকে। গতিকে তেখেতেও 2-3 বাৰ বিধায়ক মহোদয়ৰ লগত কথা পাতিছে। গতিকে আমি সুধিব বিচাৰিছোঁ কি ধৰণৰ কথা পাতিছিলে। নমস্কাৰ, মোৰ নাম ধ্ৰুৱ ডেকা। মই এই ৰাস্তাটোৰ কাৰণে বহুতবাৰ MLA ওচৰত ফোন কৰিছোঁ, কিবা কৰিছোঁ। তেখেতক মই বহুতবাৰ বুজা কৈছোঁ, ছাৰ আমাৰ এই অঞ্চলটোত কমচে কম 7জন ফৌজী মানুহ আছে, 7জনৰ তাৰে 2জন ৰিটায়াৰমেণ্ট আৰু বাকী কেইজন ছাৰ্ভিচত আছে, আমাৰ ল'ৰা ছোৱালী যাব নোৱাৰে। কিন্তু মই জানো আমাৰ যিটো কোনোবা এটা এক্সিডেণ্ট হয়, বেয়া
ল'ৰাত কোনোবাটো মৃত্যু হয় তেতিয়া কিন্তু আমাৰ এম এল এও আহিব, মিনিষ্টাৰো আহিব। কিন্তু আমি এতিয়া আমাৰ এতিয়া কি পৰিৱেশ হৈছে, এই পৰিৱেশটোৰ বিষয়ে না এম এল এ বুজিব বিচাৰিছে না কোনোবাই বিচাৰিছে। আমি এইটোৱে বিচাৰোঁ, আমাৰ ৰাস্তাটো লাগে জীয়াই থকাত যিখিনি পাৰক কৰি দিয়ক। মৃত্যুৰ পিছত আপুনি আহি কিবা এটা হ'লে তেতিয়া আপুনি ভাল লাগে, কোনো লাভ নহ'ব। মই বিচাৰোঁ আমি জীয়াই থাকোঁতে যাতে আপুনি কিবা, যিহেতু আমি দেশৰ হকে আমি ইমান কৰি আছোঁ। আজি মোৰ চাকৰি 20 বছৰ হৈ গ'ল, আমি কাশ্মীৰত থাকোঁ, ক'ৰবাত থাকোঁ, কোনদিনা ডেড বডি আহে আমাৰ কোনো হিচাপ নাই। কিন্তু সেই সময়ত কিন্তু মই জানো আমাৰ CM চাহাব আহিব, আমাৰ লোকেল এম এল এ আহিব, বহুত মানুহ আহিব। কিন্তু আমাক এতিয়া দৰকাৰ আমাৰ পৰিৱেশটো চাই যদি পাৰে MLA ছাৰৰ ওচৰত ৰিকুৱেষ্ট যাতে ৰাস্তাটো কিবা এটা কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালী যাতে সোনকালে যাব পাৰে, এইখিনি মই ক'ব লাগে। বহুত সুন্দৰ। গতিকে আমাৰ ইয়াতে বহুত ফৌজি ভাই আছে, তেওঁৰ এটি ভাষ্য আপোনালোকে শুনিছে নিশ্চয়। গতিকে জীয়াই থকাত তেওঁ বিচাৰিছে আমাৰ এই ল'ৰা ছোৱালীসকল লগতে ৰাইজৰ প্ৰত্যেকজন ব্যক্তিৰ হৈ তেওঁ দুই এষাৰ মন্তব্য দাঙি ধৰিলে যে সকলোৰে যেন সুবিধাকণ ভাল পৰিৱেশতে কৰি দিয়ে। যদি কিবা এটা এক্সিডেণ্টলি কিবা এটা প্ৰব্লেম আহি যায়, কিন্তু সেইটো সময়ত কিন্তু আমাক সহযোগ কৰিবৰ কাৰণে নিৰ্দিষ্ট ব্যক্তি আহি আমাৰ মাজত উপস্থিত হ'ব। গতিকে আমি সেইটো বিচৰা নাই। গতিকে আজিৰ এই পৰিৱেশটো চাই যেন অতি সোনকালে আমাক সহযোগ কৰিবলৈ তেখেতে কিছু সাহায্য আগবঢ়ায়। শেষত আমি সমূহ ৰাইজলৈ আহ্বান জনাইছোঁ, গতিকে আজিৰ এই পৰিৱেশটো যেন এই যিসকল অনুৰাগীয়ে এই ভিডিঅ'টো চাইছে তেওঁলোকে যেন এই ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰে, কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰি দিয়ে, যাতে আমাৰ বিধায়ক মহোদয়ৰ ওচৰত এই ভিডিঅ'টি পায় তেখেতে যেন আমাৰ এই ৰাইজৰ হৈ কিছু সহযোগ আগবঢ়ায়, সেই কামনা কৰিছোঁ।